নৰ্মেলি চলি কোনো হাই কাজিয়া নাই মানে ভাবিলে আচৰিত লাগে Hey guys, welcome back to our channel. মানে আহিলো এস্তেমাত মানে ছয়গাঁও এস্তেমা ইয়াতে আহিলো বডেকা আছে লগত মানে দুখন কাৰ লৈ আহিছো 10 জন আহিছো অলপ ফুৰি আছো অলপ পিছত মানে দোৱা হ'ব আমি ফজৰ নামাজটো ইয়াতে পঢ়িলো দোৱা হ'ব মানে বহুত মানুহ হৈছে মিনিমাম 1 লাখ মানুহ হৈছে না হয় হয় 1 লাখ মানুহ হৈছে 1 লাখৰ ওপৰতে হৈছে 1 লাখৰ ওপৰতে হৈছে আপোনালোক আৰু গম পাব মানুহ দেখাম মানে বজাৰে দুটা প্লেজত এক্সট্ৰাকে বজাৰ বহিছে মানে ইমান হেভি ক্ৰাউড আপোনালোক দেখাই আছো আৰু ওপৰৰ পৰা চাওক মানে আমাৰ মেন এতিয়া এইখন চাই আছে ব্লেক তাতে আমাৰ মানে দোৱা হ'ব আৰু বাকি মানুহ চাওক বহুত মানুহ ওফালে মানুহ মানে আমি তাত যাম এতিয়া So, এই দূৰৰ পৰা যে দেখালো ব্লেক যে আছিল ইয়াত চাওক মানে ডিস্ট্ৰিক্ট ওয়াইজ ভাগ কৰা আছে ইয়াত মানে বাক্সা ডিস্ট্ৰিক্ট আগত আপোনাৰ কামৰূপ আছে নগাঁও ডিস্ট্ৰিক্টৰ আছে আমাৰ দৰং জিলাও আছে দৰং ডিস্ট্ৰিক্টৰ আমাৰ অলপ আগতে চাব পাৰে এইখন চাগে এইখন হ'ল আপোনাৰ হুজাই এইখন হুজাইৰ আৰু এই হুজাইৰ আগতে মানে আমাৰ দৰং ডিস্ট্ৰিক্ট তাতে মানে আমাৰ দৰং ডিস্ট্ৰিক্টৰ যিবিলাক মানুহ আহিছে দৰং ডিস্ট্ৰিক্টৰ পৰা এইবিলাক মানুহ মানে ইয়াতে আছে আৰু সো তাতে যাম যাই এতিয়া আমাৰ দোৱা হ'ব চাব পাৰে এখন মানে দৰং ডিস্ট্ৰিক্ট ইয়াতে আমাৰ দোৱা হ'ব বহিব দিছে এইবিলাক চাওঁ দৰং ডিস্ট্ৰিক্টৰ মানুহ তো গাইজ চালে মানে কিমান মানুহ চাব পাৰে মই মানে দেখাব পৰা নাই ভালকে ওচৰ যাই দেখাম বাৰু ভালকে মানে এতিয়া আমাৰ দোৱা হ'ব মানে আমি মানে যোৱা ৰাতিত 11টাত ঘৰৰ পৰা ওলাইছোঁ ৰাতি 2টা বজাত আহি পাইছোঁ ইয়াত মানে দেউতাহঁত আহিছে সিহঁতে 3 দিন হ'ল আহিছে তাতে আছে তাতে মানে ৰাতি থাকিলোঁ তাতে মানে ৰাতি থাকিলোঁ ৰাতি থাকি ৰাতিপুৱা আমি ফজৰ নামাজটো পঢ়িলোঁ ইয়াতে সবে মিলাই আৰু কিবা এতিয়া বজাৰ কৰিলোঁ এতিয়া পূৰা ইছলামিক ড্ৰেছ আৰু কিবা কিনিলোঁ অলপ এনজয় কৰিলোঁ বৰ্তমান বহুত বজাৰ কৰিছে কিমান টকা বজাৰ কৰিলা কিমান টকা বজাৰ কৰিলা মানে আমি আহিছোঁ মানে মেন একচুৱেলি দোৱাত চামিল হ'বৰ কাৰণে আৰু কিবা কিবি বজাৰ কৰিলোঁ ঘৰৰ কাৰণে মানে আমাৰ হিজাব কিবা কিবি অলপ ঘৰত ৰুম ডেক'ৰেশ্যনৰ কাৰণে কিবা কিবি ল'লোঁ বাকী চাব পাৰে এনেকুৱা দোকান বহুত আছে চাওঁ কি ল'ব পাৰি তো গাইজ টুপি কিনিলোঁ চাওকচোন কেনেকুৱা লাগিছে ব্লেক কালাৰ মই এইখন ল'লোঁ ভাল লাগিছে চাওকচোন কালাৰখন কেনেকুৱা লাগিছে আৰু খালি টুপি পিন্ধিলে কিনিলেই নহ'ব নামাজ পঢ়িম ৰমজান মাহ আহি আছে কণ্টিনিউ নামাজ পঢ়িম ৰমজান মাহৰ পৰা নিজে এটা প্ৰতিজ্ঞা লৈছোঁ আৰু কথা হ'ল মানে টুপি 3-4টা কালাৰৰ টুপি কিনিলোঁ মানে ফুল নামাজ টুপি আছে তো এতিয়া টুপি পিন্ধিম যেতিয়ালৈকে টুপি খতম নহ'ব তেতিয়ালৈকে নমাজ পঢ়িয়ে থাকিম সেইকাৰণে বেছিকৈ টুপি কিনিছোঁ বাকী এতিয়া আগত যাওঁ আমাৰ কেম্প আছে আগত আপোনালোক দেখাই আছোঁ যাওঁ তাত যাই কিনে চিধা কথা পাতি আছোঁ তো গাইজ তাৰমানে ইয়াতে আমাৰ ৰান্ধা-বাঢ়ি চলি আছে ৰাতি কেম্পৰ কথা যে ক'লোঁ মানে এইখন কেম্পতে আমি ৰাতি আছিলোঁ আৰু তাৰে বাহিৰতে এইখনে মানে ইয়াতে আমাৰ এস্তেমাখন চলি আছে আমি দুই ভাই একদম বঢ়িয়াকৈ ধোৱা চোৱা কৰি আহিলোঁ যি মনত আছিল মানে চব কৈ দিলোঁ যে ওপৰলৈ জানে কিবোৰ হয় কি নহয় চব মালিকৰ ওপৰত আৰু চব কৈ দিছোঁ মনত যি আছিল আৰু আশা চব এতিয়া কবুল হ'ব লাগে দোৱা কৰিব যাতে কবুল হয় এতিয়া খোৱা লোৱা কৰিম খোৱা লোৱা কৰি লাহে ওলাই যাম মানে বহুত ক্ৰাউড চ' অলপ লেটকৈ ওলাই যাম যাতে মানে জাম নহয় ৰাস্তাত খাই কিনে লগ পাই আছোঁ কেনেকুৱা লাগিলে বহুত ভাল লাগিছে বহুত মানুহ নাই ইমান মানুহ লাখ মানুহ কোনো ধৰণৰ চিকিউৰিটিৰ ব্যৱস্থা নাই একদম নৰ্মেলি চলি কোনো হাই কাজিয়া নাই ভাবিলে আচৰিত লাগে মানুহবিলাক এতিয়া খোজকাঢ়ি যাব আৰু চাইকেল লৈ যাব ফাৰ্ষ্টত বাইক তাৰপিছত যাব মাৰুতি সৰু সুৰা গাড়ীবিলাক তাৰপিছত বাছবিলাক যাব লাষ্টত যাব বাছবিলাক তো আমি 3 নম্বৰ পৰিছোঁ সেইকাৰণে অলপ লেটো হ'ব কথা নাই আমাৰ কেম্প আছে খাম এতিয়া খোৱা হৈ আছে ৰান্ধি আছে খাই কিনে ওলাই যাম খোৱা লোৱা হৈ গ'ল খোৱা লোৱা ভাল হৈ গৈছে আমি এতিয়া যাওঁ
ৰাস্তাত বহুত জাম লাগি আছে খোৱা লোৱা হৈ গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ মানে আমাৰ গাড়ী কাৰখন আছে আগত মিনিমাম 3 আমি ৰাস্তা জামত আছোঁ এই খোজকাঢ়ি যাই আছোঁ গৈ আছোঁ কাৰখন আমাৰ ষ্টেণ্ডত আছে তাতে যাই ফালে আমি লৈ ফালে আমি ঘৰৰ ফালে ৰাওনা হ'ম 3 কিলোমিটাৰ মান দূৰত আছে 3 কিলোমিটাৰ দূৰত আছে কাৰ হয় চ' এই 3 কিলোমিটাৰ অলপ খোজকাঢ়ি যাব লাগিব অলপ কষ্ট হ'ব হ'লেও হ'ব উপায় নাই এনে অলপ ভাগৰ লাগিছে লাগিবই ৰাতিটো টোপনি অহা নাই হয় গোটেই ৰাতি গাড়ীত আছিলোঁ চ' টোপনি হোৱা নাই হয় ত' আমি নগাঁও যাম না নগাঁও যাম নগাঁও গৈ আছোঁ অতি সোনকালে চ' গাইছ কিবাকৈ সেই মানে গাড়ী পালোঁ আৰু চাব পাৰে আপোনালোকে যাম চাব পাৰে গাইছ মানে গাড়ী আহিয়ে আছে একদম কণ্টিনিউ গাড়ী মানে ফুল যাম চাওক গাড়ী আহি আছে সেইকাৰণে ভাবিলোঁ অলপ ইয়াতে ৰখি দিওঁ অলপ ৰেষ্ট লওঁ লাহেকৈ ওলাই যাম পিছত ভিৰ কমিলে আৰু উপায় গাইছ এনেকুৱা বেয়া ফচিছোঁ মানে কি ক'ম একদম মানে অলমষ্ট 30 কিলোমিটাৰ মান ফুল জাম আছে এতিয়া চাওক কি হয় 1 ঘণ্টা ধৰি ৱেইট কৰি আছোঁ গাড়ী উপায় নাই আৰু যাবই লাগিব ঠিক আছে গাইছ বাকী ব্লগটো চাই কেনেকুৱা পালে জনাব আজিলৈ এইখিনি আছে নেক্সট ব্লগ চাগে আপোনাৰ নগাঁও গৈ আছোঁ কিবা এটা কামত ব্লগ এটা আহিব ধুনীয়া চ' ৱেইট কৰি থাকিব আৰু জলদি 1K কৰি দিয়ক বাই